নমস্কাৰ বন্ধুসকল, লজিকেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰবাৰ উপস্থিত হৈছোঁহি। আজি আপোনালোকৰ বাবে 5টা নতুন পাজল লৈ আহিছোঁ। প্ৰতিটো পাজলৰ অন্তৰালত 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টা বাটামটো টিপি দিব, যাতে আমি দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পাব পাৰে। এই ফটোখনত বগা ভালুকৰ মাজত এটা কুকুৰ লুকাই আছে। বিচাৰি উলিয়াওকচোন। আপুনি বিচাৰিব পাৰিলে নে নোৱাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই ফটোখনৰ মাজত 4টা ইংৰাজী শব্দ লুকাই আছে। বিচাৰি উলিয়াওকচোন। আপোনাক অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো প'জ কৰি ল'ব পাৰে। আপুনি বিচাৰি পাইছিলে নে নাই আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই ফটোখনত থকা মহিলাগৰাকী আপোনালোকে বিচাৰিব পাৰিবনে? আপোনালোকক 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। এনচাৰটো হৈছে এইগৰাকী। বিচাৰি উলিয়াব পাৰিছিলে নে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। এই ফটোখন ভালদৰে মন কৰক। ইয়াত ছোৱালী এজনী হত্যা কৰি থোৱা হৈছে। এতিয়া আপুনি ক'ব লাগে এই ফটোখনত থকা কোনজনে ছোৱালীজনী হত্যা কৰিছে। হত্যাকাৰীজন বিচাৰিবৰ বাবে 10 ছেকেণ্ড সময় দিয়া হৈছে। এই ফটোখনত থকা 4 নম্বৰজনে হৈছে হত্যাকাৰী। কেনেকৈ হ'ল জানিবলৈ আপোনালোকে ফটোখন ভালদৰে মন কৰিব লাগিব। এই ছবিখনত কোনটো সংখ্যা লুকাই আছে বিচাৰি উলিয়াওকচোন। আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হৈছে। এনচাৰটো হ'ল 17। কেনেকৈ হ'ল জানিবলৈ ফোনটো আপোনাৰ হাতৰ ওচৰৰ পৰা অলপ দূৰলৈ নিয়ে, তেতিয়াই আপুনি গম পাব। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই যদি অলপমানো ভাল লাগিছে তেনেহ'লে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেধৰণৰ ভিডিঅ' প্ৰতি সপ্তাহে আপোনালোকলৈ লৈ আহোঁ।